জীৱনত সুখী থাকিবলৈ হলে ৰাজপ্ৰাসাদৰ প্ৰয়োজন নাই। কেৱল ভৰসা কৰিব পৰা এজন কাষত থাকিলেই যথেষ্ট। সেইজনৰ পৰা সদায় দূৰত থাকক যোনে নিজৰ ভুল কেতিয়াও দেখা নাপায়। জীৱনটো অতি সহজ যেন লাগে সপোন আৰু আৱেগৰ মাজত থাকিলে, কিন্তু বাস্তৱতাৰ সৈতে যুঁজি চলিবলগীয়া হলেহে বুজিব পাৰি জীৱনটো কিমান কঠিন। দক্ষতা তৈয়াৰ হয় অভিজ্ঞতাৰ পৰা, আৰু অভিজ্ঞতা অৰ্জন হয় ব্যৰ্থতাৰ পৰা। সেয়ে ব্যৰ্থতা মানে সাফল্যৰ একোটা ধাপ। যদিহে আপুনি আনৰ উপকাৰ কৰি ভাল পায়, তেনেহলে নিজৰ ক্ষতি হোৱাৰ চিন্তালে ভয় নকৰিব। কিয়নো উদাহৰণস্বৰূপে ৰবৰে পেঞ্চিলৰ ভুলবোৰ মুচিবলৈ গৈ এদিন নিজৰেই অস্তিত্ব শেষ কৰি পেলায়। নিজৰ ওপৰত নিজক সৎ ৰাখিব পৰাৰ দৰে আনন্দ আৰু মানসিক শান্তি আন একো নাই। কিয়নো তেতিয়া কাৰো ওচৰত সংকোচবোধ কৰিবলগীয়া নহয়। জীৱনৰ বেয়া সময়বোৰে আমাক অনেক কিছুমান কথা শিকায়। সেইবোৰৰ ভিতৰত অকলে থাকিবলৈ শিকায়, ধৈৰ্যশীল হ'বলৈ শিকায়, জীৱনৰ অৰ্থ বুজিবলৈ শিকায়, পৰিস্থিতিক মানি ল'বলৈ শিকায়, মানুহ চিনিবলৈ শিকায়, মনৰ পৰা শক্তিশালী হ'বলৈ শিকায় ইত্যাদি। মানুহৰ সৈতে যিমানেই কমকে মিলিবা, মত বিনিময় কম কৰিবা, সিমানেই মনৰ অশান্তি কমি আহিব। কাৰণ মানুহে ভালতকে বেয়া চিন্তাবোৰহে মূৰত বেছিকে ভৰাই দিয়ে। কাৰণ অবিহনেই যেতিয়া তোমাৰ শত্ৰু বাঢ়ি যায়, তেতিয়াই বুজিবা তুমি বহুখিনি সফল হ'ব পাৰিছা। কাৰোবাক প্ৰশংসা কৰিব মন গ'লে যিমান ইচ্ছা সিমান কৰিবা, কিন্তু অপমান কৰিবলৈ হ'লে বহু ভাবি চিন্তি কৰিবা। কাৰণ প্ৰশংসা ঘূৰাই নাপালেও অপমানিত ব্যক্তিজনে কিন্তু সুযোগ পালেই অপমান সুতে মূলে উভতাই দিব।